Hello guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো খবৰ ভাল। আজি হৈছে মহাশিৱৰাত্ৰি আৰু এই শিৱৰাত্ৰি পূজা সকলোৱে উদযাপন কৰিব আৰু মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে সকলোৱে ভালে কুশলে থাকে। আৰু আমি মন্দিৰলৈ যাবলৈ ওলাইছোঁ পূজা উপলক্ষে। মোৰ হাজবেণ্ড আৰু মই যাম। ক'ৰ মন্দিৰত যাওঁ সেইটো মই তাত গৈ দেখাম আপোনালোকক। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এয়া আমি আহিছোঁ শিলপুখুৰীত নৱগ্ৰহ শ্মশানৰ কাষত যিটো শিৱ মন্দিৰ আছে তাত আহিছোঁ আৰু বহুত মানুহ হৈছে ভিতৰত। এয়া মই বাহিৰৰ পৰিৱেশ অকণমান দেখাইছোঁ আপোনালোকক। বাহিৰতো মানুহ আছে আৰু ভিতৰতো বহুত মানুহ আছে। এয়া আমি আহোঁতে অকণমান পলম হ'ল, মানে আমি আৰু এটা মন্দিৰত গৈছিলোঁ কিন্তু তাৰ ভিডিঅ' বনোৱা নহ'লে, তাতো বহুত মানুহ হৈছিলে। সোনকালে আমি তাত পূজা পাতল কৰি আমি এতিয়া এইটো শিৱ মন্দিৰত আহিছোঁ যিটো নৱগ্ৰহ শ্মশানৰ কাষত এইটো শিৱ মন্দিৰ হয়। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ পৰিৱেশ। চাৰিওফালে মানুহ বহুত মানুহ হৈছিলে আৰু মন্দিৰৰ আচলতে সোণালী জয়ন্তী উদযাপন কৰিছিলে কমিটিয়ে আৰু তাত যজ্ঞ কৰা হৈছিল। আজিৰ ভিডিঅ'টি ইমানেই আছিলে আৰু বেছি ভিডিঅ' কৰা নহ'লে মোৰ মন্দিৰত, এইখিনিয়ে মই ৰেকৰ্ডিং কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু যদি ভাল পায় প্লিজ লাইক কমেণ্টছ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ বাই বাই।